বা দুৰ্গ কাৰোবা ঘৰ এনেকা নহয়, গোটেই বিটিআৰ অঞ্চলতে আজি UPPL বা বিজেপি বা BPF বিভিন্ন দল সংগঠনে কাম কৰি আছে নিজৰ নিজৰ কেপাচিটিত, আমিও কৰি আছোঁ। আৰু আজি বিশেষকৈ নাগৰজুলি সমষ্টিত এই যোগদান কাৰ্যসূচী বা আমাৰ দলীয় সভাত যিটো পৰিৱেশ দেখিছোঁ যথেষ্ট উৎসাহিত হৈছে। সকলোৱে দলে বলে ওলাই আহিছে আৰু UPPL দলৰ প্ৰতি এটা আকৰ্ষণ দেখিবলৈ পাইছোঁ। মই আজি আমাৰ দলত যোগদান কৰা সকলো আমাৰ দাদাসকল, ভাইসকল, বাইদেউ, ভনী যিমান আছে মই সকলোকে আদৰণি জনাইছোঁ। আৰু অনাগত দিনত শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে সুন্দৰ বিটিআৰ গঢ়িবৰ কাৰণে সকলো জাতি জনগোষ্ঠী মিলি আগুৱাই যাব লাগিব। আৰু সেইটোৱে UPPL মডেল অফ পলিটিক্স। কিমান যোগদান হ'ল? ইয়াত 4000তকৈ অধিক লোক যোগদান কৰিছে আৰু সেইসকলে বিভিন্ন দলত থাকি কাম কৰি আছিলে, বহুত দিনৰ পৰা যোগাযোগ হৈ আছিলে। ৰবীন বালা বিশ্বাস ডাঙৰীয়া আগতে আমাৰ দলতে আছিলে, মাজত তেখেতে কেইদিনমান অলপ নিষ্ক্ৰিয় হৈ আছিলে আৰু পুনৰ লাহেকৈ সক্ৰিয় হৈ আহিছে কাম কৰিবৰ কাৰণে। আৰু অনাগত দিনত এই অঞ্চলৰ লগতে বিটিআৰ অঞ্চলৰ তেখেতে প্ৰাক্তন EM আছিলে, গতিকে কাম কৰি পেলাই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে, জনগোষ্ঠীটো আগুৱাই নিয়াৰ কাৰণে তেখেতক কাম কৰিবলৈ আমাৰ দলত আমি আদৰণি জনাইছোঁ আৰু তেখেতক দায়িত্ব ল'বলৈ অনুৰোধ কৰিছোঁ যাতে সমাজখন আগুৱাই নিয়াত তেখেতৰ যি দায়িত্ব আছে সেইটো পালন কৰে। দলত আমাৰ বহুত খলপীয়া মিটিং হ'ব, আমাৰ ছাৰ্ভে চলি আছে, কোন মানুহজন ক'ত ফিট হ'ব নহ'ব, কাক ক'ত কেণ্ডিডেট দিলে ভাল হ'ব নহ'ব, এই কথাবিলাক দলে সিদ্ধান্ত ল'ব আৰু ইয়াৰ কাৰণে আমাৰ তাত বহুত সময় আছে। মুখ্যমন্ত্ৰী অহা 24 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ শক্তি প্ৰদৰ্শন এইটো সমস্যা নাই, তেনেকুৱা বুলি নাই একো, আগৰ পৰাই কৰি আছিলে। আৰু যোৱাকালি যিহেতু তামোলপুৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, এইকাৰণে আমাৰ দলৰ পৰা সিদ্ধান্ত লোৱা হ'ল যে এই মিটিংটো আগতে ল'ব লগা আছিলে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙৰ পিছত কৰিম বুলি সিদ্ধান্ত লোৱা হৈছিলে, এইকাৰণে আজি মিটিংটো হৈ গ'ল। অকল নাগৰজুলিত নহয়, 40টা সমষ্টিতে তেনেকুৱা উৎসাহ আছে। য'তে গৈছোঁ তাতে ৰাইজৰ মৰম, চবে এটা পজিটিভ মাইণ্ড লৈ ওলাই আহিছে। জ্যেষ্ঠসকলো আহিছে, যুৱসকলো আহিছে, চবেই আহিছে আৰু বিভিন্ন দল সংগঠন এতিয়া লাহে লাহেকৈ UPPL প্ৰতি আহিছে। গতিকে আমাৰো দায়িত্ব বাঢ়িছে, আমাৰ ওপৰত যদি বিশ্বাস ৰাখিছে, আমাক যদি মৰম দিছে, এইসকলক আমি পুনৰ মৰম দিব লাগিব, বিশ্বাসটো আমি ৰাখিব লাগিব। আমাৰ দলৰ নেতৃবৃন্দৰ দায়িত্ব বাঢ়িছে।